24 জুনৰ পৰা 3 জুলাইলৈকে যিখিনি স্পেচিয়েল অধিৱেশন এটা হ'ব ইয়াত বিশেষ এটা আলোচনা নহয় তাত মানে আমাৰ শপত গ্ৰহণ হ'ব তাৰপিছত স্পিকাৰ নিৰ্বাচিত হ'ব আৰু ৰাষ্ট্ৰপতিৰ এটা ভাষণ নিশ্চয় থাকিব এইখিনিয়ে আৰু ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত কিবা যদি আলোচনা আছে সেইখিনি নিশ্চয় হ'ব তো মই নিৰ্বাচিত হোৱাৰ পিছত মই কিছু সমষ্টিৰ উন্নয়নৰ কাৰণে সমষ্টিৰ বিকাশৰ কাৰণে কিছু মানে কথা ভাবি থৈছোঁ এটাটো হ'ল কি আপোনালোকে আমি সবেই জানে যে কোকৰাঝাৰ এটা উত্তপ্ত এটা অঞ্চল আছিলে আৰু যোৱা 10টা বছৰে ইয়াত মানে জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাসটো নোহোৱা এটা পৰিৱেশ নিশ্চয় আছিলে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি তেখেত চিফ হোৱাৰ পিছত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৰু কেন্দ্ৰত যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলৰ আশীৰ্বাদত মাৰ্গদৰ্শনত এই কোকৰাঝাৰ অঞ্চলখন শান্ত এটা অঞ্চল হৈ গ'ল এটা উন্নয়নৰ ধাৰাটো নিশ্চয়কৈ হ'বলৈ ধৰিছে আৰু জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস এইবিলাক নিশ্চয় জন্মিছে আৰু সেইখিনি নিশ্চয়কৈ আগলৈ লৈ যাব লাগিব চিৰস্থায়ী যাতে হ'ব পাৰে তাৰপিছতেই আমি সকলোৱে জানো যে কোকৰাঝাৰ বা বিটিআৰ অঞ্চল গোটেইখিনি আমাৰ ভূটান ৰাষ্ট্ৰৰ নামনিত আছে এই ভূটানৰ পৰা পাহাৰৰ পৰা বহুত নদ নদীবোৰ ওলাই আহে আৰু সেই নদ নদীবোৰৰ কেৰেক্টাৰ সেইটো মানে উজনি অসমৰ নদীৰ কেৰেক্টাৰতকৈ অলপ বেলেগ কাৰণ ইয়াৰ মানে খৰস্ৰোতা হয় নদীটো যাৰ কাৰণে বহু মাটি বাৰীবোৰ ভাঙি একেবাৰে চুৰমাৰ কৰি দিয়ে ধন সম্পত্তিবোৰ একেবাৰে বিনষ্ট কৰি দিয়ে সেই মানে পাৰ ভাঙাটো কেনেকৈ ৰোধ কৰিব পৰা যায় এইটো এটা ডাঙৰ এটা চেলেঞ্জ হয় বিধানসভাটো মই ইয়াৰ কাৰণে বহু লাগি গৈছিলোঁ কিছু কাম নিশ্চয়কৈ কৰিব পাৰিছোঁ বহুখিনি নিশ্চয়কৈ আছে আৰু মই আপোনালোকৰ মিডিয়া যোগেদি জনাব বিচাৰিছোঁ বিটিআৰ চুক্তিৰ এটা দপা আছে যে নদীবোৰ পাৰটো মানে প্ৰটেকশ্যন দিয়া এটা এইখিনি এতিয়ালৈকে কাৰ্যকৰী হোৱাগৈ নাই নিশ্চয়কৈ সেইখিনি কৰিব লাগিব ইয়াৰ লগতে বিটিআৰ চুক্তিৰ কিছু দপাবোৰ আৰু কৰিবলৈ বাকী আছে মই আশাবাদী যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া তেখেতসকলে বিটিআৰ চুক্তিটো এটা গোটেই ভাৰতবৰ্ষতে এটা মডেল চুক্তি বুলি কোৱা হৈছিলে আৰু তেখেতসকলে বিভিন্ন মিটিঙে মিটিঙে সভাই ইয়াৰ বিষয়ে কৈছিলে তাৰ কাৰণে মই আশাবাদী যে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈ গ'ল হোম মিনিষ্টাৰ একেই থাকিলে সেই বিটিআৰ চুক্তিৰ যিখিনি দপা নিশ্চয়কৈ ৰূপায়ণ হ'ব মই আশা ৰাখিছোঁ আৰু সেইখিনি যিমান পাৰোঁ মই সংসদত নিশ্চয় উত্থাপন কৰিবলৈ চেষ্টা চলাম চাওক সৰ্বশক্তিলৈতো তেওঁলোকে কেতিয়া লাগি যোৱা নাই চৰকাৰ থাকেতেও কোকৰাঝাৰ লোকসভা সমষ্টি তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাছিলে কিন্তু আমি চৰকাৰ গঠন কৰিছোঁ UPPL চৰকাৰ এই UPPL চৰকাৰ আজি 3.5 বছৰ হৈ গ'ল এই 3.5 বছৰত আমি বহু নিৰ্বাচন আমি পাৰ কৰালোঁ উপ নিৰ্বাচন তাৰপিছত আজি লোকসভাৰ নিৰ্বাচন কিন্তু তেখেতসকলে যিখিনি কথা কৈ আছে কাৰ্যক্ষেত্ৰত নিশ্চয়কৈ সেইটো নহ'ব কিয়নো আজি শান্তিৰ পক্ষত আছে শান্তিটো কোনে ঘূৰাই আনিলে এই কথা ৰাইজেই জানে আৰু বিভেদগামী ৰাজনীতিৰ ইয়াত কোনো স্থান নাই এতিয়া সেইকাৰণে অহা যিখিনি উপ নিৰ্বাচন হ'ব সেই উপ নিৰ্বাচন যিখিনি আমাৰ চিডলি সমষ্টি এই সমষ্টিটো নিশ্চয়কৈ UPPL পক্ষতহে থাকিব আমি সেইটো মানে শেষ হাঁহিটো আমি মাৰিব পাৰিম ইয়াৰ মানে কৰ্মৰ পৰিসৰ আৰু যিখিনি এৰিয়া পৰিসৰ সেইটো বৃদ্ধি হৈছে নিশ্চয়কৈ ইয়াত নিশ্চয়কৈ অলপ মনোযোগেৰে কাম কৰিব লগা নিশ্চয়কৈ আছে বিধানসভা কোৱাৰ লগে লগে এটা সৰু পৰিসৰ আছিলে এটা সমষ্টি কিন্তু এটা 9টা সমষ্টিৰ দায়িত্ব নিশ্চয়কৈ ল'ব লাগিব মই আশা ৰাখিছোঁ আমাৰ জনসাধাৰণো যেনেকৈ নিশ্চয়কৈ আগুৱাই আহিব আৰু দলৰ যিখিনি কৰ্মকৰ্তাসকল আছে নিশ্চয়কৈ ইয়াৰ দ্বাৰা সমস্যাখিনি অতি শীঘ্ৰেই আৰু আকৌ এটা সমাধান কৰাৰ নিশ্চয়কৈ এটা উপায় অৱলম্বন কৰিব পাৰিম সেইটোকে মই আশা ৰাখিছোঁ हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BSAT सेमेस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो
फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन। बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्रि बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।